Hey guys, welcome to Education for You and welcome to a new class. A class to eta theory class hoy aru ami prothom eta class loisilu theory Piager sutrar uporat loisilu aru aji ami next second jitu ase theory hey theory tur uporat class lom aru hey theory tu hoise শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত কোলবাৰ্গৰ সূত্ৰ ঠিক আছে শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত কোলবাৰ্গে কি সূত্ৰ দিছে এই সূত্ৰটোৰ ওপৰত আমি আলোচনা কৰিম ঠিক আছে আৰু প্ৰথম যেটো সূত্ৰ প্ৰথম ক্লাছত কৰিছিলো হেইটোৰ মই লিংকটো তলত দি দিম যি সকলে সোৱা নাই চাই লব আৰু হেই ক্লাছটোৰ হেই থিওৰিটোৰ নাম আছিল জন পিয়াজেৰ বোধশক্তি বা সংজ্ঞানাত্মক বিকাশৰ থিওৰি ঠিক আছে আজি হৈছে কোলবাৰ্গৰ থিওৰি বা কোলবাৰ্গৰ সূত্ৰ এতিয়া তেওঁৰ সম্পূৰ্ণ নামটো আছিল লৰেন্স কোলবাৰ্গ ঠিক আছে লৰেন্স কোলবাৰ্গে কি কৰিছিল জন পিয়াজেৰ শিশুৰ বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা মতবাদক কিছু সংস্কাৰ সাধন কৰি কৈছে মানে প্ৰথম যেটো থিওৰি দিছিল প্ৰথম সূত্ৰটো আছিল পিয়াজেৰ আছিল জন পিয়াজেৰ বোধশক্তি বা কগনিটিভ ডেভেলপমেন্টৰ আজি চাৰিটা তেওঁ স্তৰৰ কথা কৈছিল চাৰিটা ষ্টেজৰ কথা তেওঁ কৈছিল ষ্টেজেস অফ কগনিটিভ ডেভেলপমেন্ট সেই সূত্ৰটো তেওঁ কি কৰিছে লৰেন্স কোলবাৰ্গে অকমান সংস্কাৰ সাধন কৰিছে আৰু সংস্কাৰ সাধন কৰি তেওঁ কৈছে কি কৈছে যে মানুহৰ নৈতিকতাবোধ মানে মৰেল ৰিজনিং যেটো বুলি কোৱা হয় বা নৈতিক জ্ঞান বুদ্ধি ছটা স্তৰত আগবাঢ়ি গৈ থাকে মানে এটা শিশু অৱস্থাৰ পৰা যেটো নৈতিকতাবোধ বা মৰেল ৰিজনিং বুদ্ধিৰ যেটো বিকাশ হেইটো কি হয় ছয়টা স্তৰত সেই জ্ঞানটো নৈতিক জ্ঞানটো ছয়টা স্তৰত আগবাঢ়ে বুলি তেওঁ কৈছে পিয়াজে কৈছিল চাৰিটা স্তৰত আৰু এও কৈছে ছটা স্তৰত আগবাঢ়ে ঠিক আছে আৰু তেওঁৰ মতে নৈতিকতাবোধ কি হয় কোলবাৰ্গৰ মতে নৈতিকতাবোধ হল এক অবিৰত প্ৰক্ৰিয়া আৰু ই আজীৱন চলি থাকে আহিব পাৰে পৰীক্ষাত কেতিয়াবা যে নৈতিকতাবোধ হল এক অবিৰত প্ৰক্ৰিয়া আৰু ই আজীৱন চলি থাকে কোনে কৈছিল কাৰ মতে হেতু আহিব পাৰে উত্তৰ হ'ব লৰেন্স কোলবাৰ্গৰ মতে গোটেই জীৱন জৰি কি হয় এই গোটেই জীৱন জৰি এই অবিৰত প্ৰক্ৰিয়াটো চলি থাকে বুলি তেওঁ কৈছে আৰু এই কোলবাৰ্গে কি কৈছে বিকাশৰ ছটা স্তৰৰ কথা কৈছে তেওঁ আকৌ কৈছে যে কোলবাৰ্গে বিভিন্ন ধৰণৰ শিশু গোটৰ ওপৰত তেওঁ সমীক্ষা চলাইছে বিভিন্ন ধৰণৰ শিশুৰ গোটৰ ওপৰত সমীক্ষা চলাই তেওঁ এইটো ফলাফল লাভ কৰিছে যে কিছু পৰিমাণে বোধশক্তি শিশুৰ থাকে মানে জন্মৰ লগে মানে ডাঙৰ হৈ যোৱাৰ পিছত কিছু বোধশক্তি বা মৰেল যেটো জ্ঞান হেতু কি থাকে লৰা ছোৱালীৰ কিন্তু লাহে লাহে ই যিমানে জানা হ'ব হিমানে কি হ'ব লাহে লাহে যুক্তিৰে বিচাৰ কৰি চাব পৰা হয় এইখিনি কথাও তেওঁ কৈছে আৰু তেওঁ বিকাশৰ যিকেটা স্তৰৰ কথা কৈছে আমি এতিয়া সেই স্তৰ কেটাৰ ওপৰত প্ৰশ্ন সুধিম কাৰণ এই স্তৰ কেটাৰ ওপৰত প্ৰশ্ন পৰীক্ষাত আহে ঠিক আছে এই স্তৰ কেটাৰ ওপৰতে আপোনাৰ পৰীক্ষাত প্ৰশ্ন হ'ব প্ৰথম স্তৰত কি কৈছিল হেতু এটা প্ৰশ্ন হ'ব পাৰে যে কোলবাৰ্গে তেওঁৰ যেটো সূত্ৰ দিছিলে সূত্ৰত তেওঁ শিশুৰ বিকাশৰ প্ৰথম স্তৰ কি বুলি কৈছিলে অপচন কেটা দি দিব তাৰে আপোনাক সুধিব যে কোনটো কাৰেক্ট হয় গতিকে প্ৰথম স্তৰৰ ভিতৰত তেওঁ কৈছে কৰ্তব্যপৰায়ণ আৰু শাস্তি অবিডিয়েন্স এণ্ড পানিশমেন্ট যেটো ইংৰাজীত কোৱা হয় কোলবাৰ্গে কি কৈছিল যে নৈতিক চৰিত্ৰৰ গঠন তথা বিকাশৰ স্তৰ সকলোবোৰ শিশুৰ ক্ষেত্ৰত প্ৰায় একেই হয় নৈতিক চৰিত্ৰৰ গঠন বা বিকাশ যেটো নৈতিক জ্ঞানটো বিকাশ সকলোবোৰৰ প্ৰায় একেই হয় আৰু এই ডেভেলপমেন্ট যেতিয়া হ'ব নৈতিক জ্ঞানটো তেতিয়া শিশুৱে নিৰ্দিষ্ট কিছুমান নীতি নিয়ম মানি চলিবলৈ বিচাৰে কৰ্তব্যপৰায়ণ হয় কিয় কাৰণ শিশুৱে জানে যে কৰ্তব্যপৰায়ণ যদি নহয় ইহতে কি পাব শাস্তি পাব আৰু শাস্তিৰ পৰা ৰেহাই পাবৰ কাৰণে কৰ্তব্যপৰায়ণ হ'ব
বিচাৰে আৰু যিসকলে কৰ্তব্যপৰায়ণ নহয় তেওঁলোকে শাস্তি পায় গতিকে সেই যে যিটো বিকাশৰ যিটো শিশুৰ নৈতিক জ্ঞানটো তেওঁৰ আহিল যে মই এইখিনি কাম মই বেয়া কাম নকৰো কাৰণ মোক বেয়া কাম কৰিলে মোৰ পিতৃ মাতৃ মোক কি কৰিব শাস্তি দিব বা মোৰ শিক্ষকে মোক শ্ৰেণীকোঠাত কি কৰিব শাস্তি দিব মই যদি গণ্ডগোল কৰো কথা পাতো গতিকে সেই নৈতিক জ্ঞানটো আহি যায় গতিকে সেইটো হৈছে বিকাশৰ প্ৰথম স্তৰ কৰ্তব্যপৰায়ণ আৰু শাস্তি ঠিক আছে এই জ্ঞানখিনি অহাটো দ্বিতীয় স্তৰত তেওঁ কি কৈছে দ্বিতীয় স্তৰত তেওঁ কৈছে ব্যক্তিগত সত্ত্ব আৰু বিনিময় ইন্ডিভিজুৱেলিজম এণ্ড এক্সচেঞ্জ বুলি কোৱা হয় ইংৰাজীত দ্বিতীয় স্তৰত শিশুৱে কি কৰিব বিচাৰে সদায় ব্যক্তিগত প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব কেনেকে পাৰি তাৰ চিন্তা কৰে শিশুৰ বিকাশৰ ক্ষেত্ৰত দেখা গৈছে যে শিশুৱে তেতিয়াহে বিনিময় কৰিবলৈ সন্মত হয় যেতিয়া ব্যক্তিগত স্বাৰ্থ পূৰণ হোৱা দেখে আপুনি যদি শিশুটো কিবা দিম বুলি কয় চকলেট দিম বুলি কয় তেতিয়াহে সি পঢ়িব বহিব বা আপোনাৰ কথা শুনিব কাৰণ সেইখিনি ক্ষেত্ৰত সময়ত সি বুজি পায় যে শিশুটোৱে বুজি পায় যে তাৰ ব্যক্তিগত স্বাৰ্থ হৈছে চকলেট খোৱাটো সেই স্বাৰ্থটো পূৰণ হ'ব সেইকাৰণে সেই কামটো আপোনাৰ কথাটো শুনিব বিচাৰে বা আপুনি কিবা এখন গাড়ী দিম বুলি কৈছে বা আপুনি নতুন কিবা এটা দিম বুলি কৈছে গতিকে ব্যক্তিগত সত্ত্ব বা স্বাৰ্থটো কি হয় সাধন হয় পূৰণ হয় আৰু তেতিয়া বিনিময় প্ৰথাটো হয় ঠিক আছে তো দ্বিতীয় স্তৰ বিকাশৰ তৃতীয় স্তৰত তেওঁ কি কৈছে বিকাশৰ তৃতীয় স্তৰত তেওঁ কি কৈছে তেওঁ কৈছে যে ব্যক্তি বিশেষৰ মাজত সম্বন্ধ ইণ্টাৰপাৰ্সনেল ৰিলেশনশিপ আৰু সেইটো হৈছে যে আমি প্ৰায় শিশু তুমি ভাল ল'ৰা ভাল ছোৱালী আদি বিশেষণেৰে প্ৰভাৱিত কৰিব বিচাৰো আৰু তাৰ দ্বাৰা শিশুৰ বিকাশত কি হয় সহায়ক হয় গতিকে ভাল বুলি ক'ব লাগে ল'ৰা বা ছোৱালীটো ভাল বুলি কৈ থাকিলে সিহঁতে ভাবে যে মই সঁচাকৈয়ে ভাল আৰু সি উৎসাহিত হয় ভাল কাম কৰিবলৈ সেই বুলি আৰু বেয়া কাম কৰিলে আপুনি ক'ব লাগিব যে বেয়া কাম নকৰিবা বেয়া কাম কৰিছে সেইটো ক'ব লাগিব কিন্তু আমি অনবৰত যদি বেয়া বুলি কৈ থাকো তেতিয়া এটা নিগেটিভ ইম্পেক্ট পৰে গতিকে ব্যক্তি বিশেষৰ মাজৰ এই সম্বন্ধটো সামঞ্জস্যটো ৰাখিব লাগে বিকাশৰ চতুৰ্থ স্তৰত তেওঁ কি কৈছে সামাজিক শৃংখলা বজাই ৰখা এই স্তৰত শিশুৱে সামাজিক শৃংখলা বজাই ৰাখিবলৈ শিকে সমাজ সম্পৰ্কে কিছু ধাৰণা প্ৰকট হয় আকৌ যিমান ডাঙৰ হ'ব তেতিয়া কি হয় গম পাই যে এখন সমাজ আছে এই সমাজত মই যদি ভালদৰে থাকিবলৈ হয় সমাজৰ মানুহে মোক ভাল বুলিবলৈ হলে মই সামাজিক নিয়ম শৃংখলা বজাই ৰাখিবই লাগিব আৰু সমাজখন তেতিয়াহে শান্তিৰে থাকিব এই ধাৰণা এটা শিশুৰ মনত বিকাশ হয় পঞ্চম স্তৰত তেওঁ কি কৈছে পঞ্চম স্তৰত কৈছে যে ব্যক্তি স্বাধীনতা আৰু সামাজিক চুক্তি এই স্তৰত শিশুৰ সামাজিক মূল্যবোধৰ সৃষ্টি হয় সমাজত প্ৰচলিত বিভিন্ন বিশ্বাস মতবাদ আদি সম্পৰ্কে জ্ঞাত হয় গতিকে পঞ্চম স্তৰটো এইটো ডাঙৰ হলে হয় কৈশোৰ অৱস্থাত ব্যক্তি স্বাধীনতা সামাজিক চুক্তি এইবিলাক বুজি পোৱা হয় কিছুমান অন্ধবিশ্বাসৰ কথা বুজি পোৱা হয় সমাজৰ কিছুমান মতবাদ তাৰ প্ৰতিবাদ কৰিব জানা হয় আৰু বিভিন্ন কথা যুক্তিৰে বিচাৰ কৰি চাব পৰা হয় এইটো পঞ্চম বিকাশৰ পঞ্চম স্তৰ বুলি কৈছে তাৰ পিছত আৰু লাষ্টৰ যিটো স্তৰ সেইটো কৈছে তেওঁ বিশ্ব জনীনতা ইউনিভাৰ্সেলাইজেশন বুলি যিটো কোৱা হয় কোলবাৰ্গৰ মতে নৈতিক মূল্যবোধৰ শেষ স্তৰটো হৈছে বিশ্ব জনীনতা এখন সমাজ বৰ্তি থাকিবলৈ হলে কিছুমান নীতি নিয়মৰ মাজলৈ চলিব লাগে আৰু পৰাপক্ষত বাদানুবাদ থাকিলেও তাক কিদৰে এৰাই চলিব পাৰি তাৰ শিক্ষা লাভ কৰে গতিকে বাদানুবাদ বিলাক মানে কি কৰে এৰাই চলিবলৈ শিশুৱে শিকে ডাঙৰ যিমান হ'ব আৰু সমাজত শান্তিপূৰ্ণতা বজাই ৰাখিবলৈ এই মানে একসেপ্ট কৰে কিছুমান কথা ইউনিভাৰ্সেলাইজেশন হৈ যায় গতিকে এই ছটা বিকাশৰ স্তৰ তেওঁ কৈছে আপুনি স্তৰ কেইটা মনত ৰাখি থব লিখি ৰাখিব আৰু ৰিড কৰিব বা এমসিকিউ টাইপত বনাই লব আপুনি তেতিয়াও আপোনাৰ কি হ'ব মনত থাকিব যে প্ৰথম স্তৰত কি পৰে কৰ্তব্যপৰায়ণ শাস্তি দ্বিতীয় স্তৰত পৰে ব্যক্তিগত স্বাৰ্থ বিনিময় তৃতীয় স্তৰত পৰে ব্যক্তি বিশেষৰ মাজত সম্বন্ধ চতুৰ্থ স্তৰত সামাজিক শৃংখলা বজাই ৰাখা পঞ্চম স্তৰত ব্যক্তি স্বাধীনতা সামাজিক চুক্তি আৰু ষষ্ঠ স্তৰত পৰে বিশ্ব জনীনতা এনেদৰে আপুনি 4বাৰ 3বাৰ মান মাতিলে আপোনাৰ মনত থাকিব আৰু কোলবাৰ্গৰ সূত্ৰটো আপোনাৰ সম্পূৰ্ণৰূপে কমপ্লিট হ'ব নেক্সট ক্লাছত আমি থিওৰি ক্লাছত আমি ভাইগটস্কি বা ভিগটস্কিৰ কগনিটিভ সূত্ৰ বা থিওৰিৰ ওপৰত আলোচনা কৰিম অকমান দীঘলীয়া হ'ব সেই থিওৰিটো কিন্তু আমি সম্পূৰ্ণৰূপে আলোচনা কৰিব চেষ্টা কৰিম
ভিডিওটো চাই যদি ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু পিডিএফ খিনি মই টেলিগ্ৰাম চেনেলত টেলিগ্ৰাফ নহয় বহুত টেলিগ্ৰাফ কমেন্ট কৰে কাৰণে মোৰো টেলিগ্ৰাফ আহি গৈছে টেলিগ্ৰাম চেনেল হয় আচলতে টেলিগ্ৰামত মই দি দিম যি সকলে জয়েন হোৱা নাই জয়েন হৈ লব ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আৰু ভিডিওটো চাই যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব গুটেখিনি কৰিব থ্যাংক ইউ